Hello guys, welcome back. আপোনালোকক মই বহুত দিনৰ পৰা কৈ আছো মই ব্লগিং ভিডিঅ' বনাম বুলি কিন্তু ব্লগিং ভিডিঅ' বনাব পৰা নাই কাৰণ বতৰটো আমাৰ বাবে বহুতে বেছি বেয়া একেদিন প্ৰায় সকলো সময়তে বৰষুণে দি আছে গতিকে বলক আজি আপোনালোকৰ মাজলৈ মই এটা ব্লগিং ভিডিঅ' লৈ আহিছো আজিৰ ব্লগিং ভিডিঅ'টো হল আমাৰ কাষত থকা অষ্টমী পূজা এখন চলি আছে গতিকে বলক আজিৰ ভিডিঅ'টো মই আপোনালোকক সেই অষ্টমী পূজাখনলৈ লৈ যাও আৰু মইও সেই অষ্টমী পূজাখন চাও আপোনালোকক সেই পূজাখন দেখাও গতিকে বলক আজিৰ ভিডিঅ'টো মোৰ লগত আপোনালোকে উপভোগ কৰক আসলতে মোৰ এই ভিডিঅ'টো হিমান বেছি ভাল নহব পাৰে কাৰণ মই প্ৰথম ব্লগিং কৰিবলৈ শিকিছো আৰু প্ৰথম ব্লগিং কৰিবলৈ আৰম্ভ কৰিছো এতিয়া ব্লগিং ভিডিঅ' কেনেদৰে কৰে বা কেনেদৰে কৰিব লাগে সেইটো মই ভালদৰে নেজানো গতিকে মোৰ এই ভিডিঅ'টোত কিবা ভুলভ্ৰান্তি হৈ যাব পাৰে সেই ভুলভ্ৰান্তিটো আপোনালোকে ক্ষমা কৰি দিব আৰু কমেন্ট বক্সত জনাই দিব যে মোৰ ভিডিঅ'টোত কি ভুল হৈছিল বা ভিডিঅ'টো চাই কেনে লাগিল সেইটো আপোনালোকে কমেন্ট বক্সত জনাই দিব আৰু যদি এই ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব যাতে এনেকুৱা ভিডিঅ'টো সকলোৰে মাজত পায় আৰু এই ভিডিঅ'ৰ মই কিবা ভুল হৈছে যদি সেইটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি লিখি দিবলৈ কেতিয়াও নাপাহৰিব বলক তে আজিৰ ভিডিঅ'টো উপভোগ কৰক তো গাইজ ফাইনেলি আমি অষ্টমী খোলা আহি পালো গতিকে বলক আমি এতিয়া অষ্টমী খোলাৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ আৰু ভিতৰত কি হৈ আছে চাই আহোঁ বলক তো গাইজ আমি আহি পালো আৰু আমি আহি পোৱাৰ লগে লগে আপোনালোকে চাওকচোন কেনেদৰে অলপ কিনকিনিয়া বৰষুণ আৰম্ভ হৈ গ'ল আৰু আমি আহি পোৱাৰ লগে লগে বৰষুণ যাক আৰম্ভ হ'ল বাবে এতিয়া সিমান এটা ভাল লগা নাই আৰু লগতে আপোনালোকে চাওকচোন কেনেদৰে মানুহবিলাকৰ আলোয়াঠনিৰ সৃষ্টি হৈছে মানুহবিলাকে ছাতি ৰাতি লৈ ফেলে ঘৰলৈ যাবলৈ আৰম্ভ কৰিছে গতিকে বলক আপোনালোকক এই ভিডিঅ'টোত অলপ কিবা দেখাও গাইজ এতিয়া আমি আহিছো অষ্টমী চাবলৈ এতিয়া আমি অষ্টমী চাই যাই আছো এতিয়া চাওকচোন ইমানে বৰষুণ দিছে এতিয়া অষ্টমী ভালদৰে অষ্টমী চাবলৈ ভালদৰে অষ্টমী চাব পৰা নাই এতিয়া সকলো মানুহৰে আলোয়াঠনিৰ সৃষ্টি হৈছে এতিয়া আমি ছাতালৈ যাই আছো এতিয়া মোৰ লগত আজি ভাইটিও আহিছে অষ্টমী চাবলৈ আহিছিল কিন্তু বৰষুণ ইমানে বেছি বৰষুণ যাতে এতিয়া আপোনালোকক দেখা তো গাইজ এতিয়া আমি ভাবিছোঁ এটা লওঁ বুলি এতিয়া কেনেকৈ বাৰু পইচা খৰচা কৰিম বুলি ভাবিছোঁ এতিয়াতো লয়ে নেকি লৈ ল'লোঁ ৰ'ব বৰষুণৰ বতৰৰ সকলোৰে অসুবিধা হৈ আছে ৰচোন চাওক গাইজ তো গাইজ আজি অষ্টমী চালোঁ আৰু আপোনালোকক অলপ কিবা কিবি দেখালোঁ আৰু এতিয়া আমি ঘৰলৈ যাওঁ বুলি আমাৰ জ্যোতিষমান দাই ভিডিঅ' বনাব ভালকৈ নোৱাৰিলে বৰষুণ নাথাকিলে আৰু আমি আৰু ভাল কৰিলোঁ হয় ভাই জ্যোতিষমান দা মই একো নহ'ল তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কষ্ট কৰি হ'লেও ভিডিঅ'টো বনালোঁ তো যাওঁ আৰু আমি ঘৰত যাই আৰু ভিডিঅ' তো এতিয়া আমি এই পানী একমাহৰ মাজেদি যাই আছো বলক পানীও মানে কম পানী নহয় বা এই পানী ৰাস্তাৰ মাজতে নান খালান হৈ আছে আৰু তাতে চাহ খাও নুমি আছে তাতে আমি ইনকে তিনো যাই আছো লগজনে মানে পানী চাকচোন আপোনালোকে কেম পানী আছে ইয়াতে এই পানীৰ মাজেদি যাই আছো এতিয়া আমি বাহ অৱস্থা যাবাতো লাগবই কাৰণ যিমান পানী হলেও আৰু এনেকৈ আহাই নাই দিব তো গাইজ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবা
Bunda.